মানুহে জীৱনৰ লক্ষ্যত উপনীত হোৱা তথা জীৱন যুঁজত আগবাঢ়ি যাবৰ বাবে আত্মবিশ্বাস অতি গুৰুত্বপূৰ্ণ। আত্মবিশ্বাসে মনোবল বৃদ্ধি কৰে, কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ই সহায় কৰে। কম আত্মবিশ্বাসে ব্যক্তিৰ ব্যক্তিত্বত বিৰূপ প্ৰভাৱ পেলায়, ব্যক্তিজনক দুৰ্বল কৰি তোলে। আত্মবিশ্বাস কেনেকৈ ধৰি ৰাখিব? আত্মবিশ্বাস কেনেকৈ বৃদ্ধি কৰিব? অৱশ্যে শ্ৰীমদ ভাগৱত গীতাই কিছুমান উপদেশ দিছে, যিবোৰ মানি চলিলে আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰোঁ। আহকচোন ভিডিঅ'টোত তেনে কিছুমান উপদেশ শুনো। নিজৰ বিষয়ে নেতিবাচক চিন্তা সলনি কৰক। মনত ৰাখিব, কোনোৱেই নিখুঁত হ'ব নোৱাৰে, গতিকে ইতিবাচক চিন্তা কৰাৰ বাহিৰে আন একোৰ বাবে নিজকে দুখ নিদিব। নিজৰ ওপৰত আস্থা ৰাখিবলৈ ভুল ধাৰণাৰ পৰা ওলাই আহিব লাগিব। কামটো যিমানেই কঠিন নহওক কিয়, নিজকে কওক, মই কৰিব পাৰোঁ। শৰীৰটো সুস্থ কৰি ৰখাটো আত্মবিশ্বাস বৃদ্ধি কৰে। যদি আপুনি সঘনাই বেমাৰত পৰে, তেন্তে আত্মবিশ্বাস কমি যাব পাৰে। গতিকে নিয়মিতভাৱে ব্যায়াম কৰক। জীৱনত সকলোৰে লক্ষ্য থাকিব লাগে। আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমেৰে লক্ষ্যত উপনীত হ'ব লাগে। গতিকে প্ৰথমে জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰক। সৰু সৰু সপোনবোৰক একে সময়তে ডাঙৰ ডাঙৰ লক্ষ্য নিৰ্ধাৰণ নকৰাকৈ সাকাৰ ৰূপ দিয়াটো বুদ্ধিমানৰ কাম। মানসিক বিজুতিৰ ফলতো আত্মবিশ্বাস কমি যায়। এতিয়া এনে লাগে, নোৱাৰো যেন লাগে বা নোৱাৰোঁ, এইবোৰ কথা ভাবিব নোৱাৰি। মানসিক চাপ আত্মবিশ্বাসৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। গতিকে মানসিক চাপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। খোজ কাঢ়িবলৈ যাওক বা নিজকে এটা ট্ৰিট দিয়ক, যাতে আপোনাৰ মনটো সুখী হয়। আনক সহায় কৰাৰ মানসিকতা গঢ়ি তুলিব লাগে, তেতিয়া আপোনাৰ আত্মবিশ্বাস বাঢ়িব। যিসকলে নিজৰ কামৰ সৈতে সংগ্ৰাম কৰি আছে বা জীৱনৰ কঠিন সময়ত পাৰ কৰিছে, তেওঁলোকক সহায় কৰক। হয়তো তেওঁলোক আপোনাৰ বন্ধু, পৰিয়ালৰ সদস্য বা সহপাঠী।